নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভালে আছে। আকৌ আহিছোঁ আপোনালোকৰ মাজত নতুন আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' এটালৈ। বহুদিন মই ভিডিঅ' এৰা নাই, যাৰ ফলত মোৰ ছাবস্ক্ৰাইবাৰে বহু কমেণ্ট কৰি আছে যে দাদা আপোনাৰ ভিডিঅ' কিয় অহা নাই। প্ৰথম কথাটো হয় যে মোৰ মোবাইল বেয়া আছিল, যাৰ ফলত মই ভিডিঅ' বনাব পৰা নাই। আৰু মই এতিয়া নিউ মোবাইল লৈছোঁ। আপোনালোকে মোক কমেণ্টত জনাব যে ইয়াৰ কেমেৰা কোৱালিটিটো কেনেকুৱা। আজি আমি আলোচনা কৰিম আপোনালোকৰ গুৱাহাটীত থকা CRPF কেম্প আৰু নাগালেণ্ডৰ ডিমাপুৰত থকা আছাম ৰাইফল কেম্পৰ ক'ত আটাইতকৈ বেছি কেণ্ডিডেটে ফেইল কৰি আছে আৰু ফেইল কৰাৰ কাৰণবোৰ কি, এই সকলোবোৰ তথ্য আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সেয়েহে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব, যাতে আপোনালোকে বুজাত একো প্ৰব্লেম নহয়। তে বলক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো যে আপোনালোকৰ গুৱাহাটী CRPF কেম্প আৰু নাগালেণ্ডৰ ডিমাপুৰত থকা আছাম ৰাইফল কেম্প কিমান কেণ্ডিডেট তাতে প্ৰেজেণ্ট আছিল। আমি যদি প্ৰথম 5 দিনৰ ৰেচিঅ' চাওঁ, তেতিয়া আপোনালোকৰ প্ৰেজেণ্ট হোৱা ৰেচিঅ' বহুত বেছি কম আছিল। আপোনাৰ প্ৰায় 700-800 আছিল প্ৰথম 5 দিনা আপোনাৰ প্ৰেজেণ্ট হোৱা ৰেচিঅ'। কিন্তু তাৰ পৰৱৰ্তী সময়ত দুটা চেণ্টাৰতে পাছিং ৰেচিঅ' বাঢ়ি গৈ থাকিল। তথাপিওতো আপোনালোকৰ আছাম ৰাইফল কেম্পৰ ডিমাপুৰৰ তাতে পাছিং ৰেচিঅ' মানে প্ৰেজেণ্ট ৰেচিঅ'টো অলপ কম হৈছে, আৰু CRPF কেম্পৰ আপোনালোকৰ প্ৰেজেণ্ট ৰেচিঅ'টো বাঢ়িয়ে আছে, দিনে দিনে বাঢ়ি আছে। আৰু দ্বিতীয় কথাটো হয় যে দুটাৰে আপোনালোকৰ কিয় কেণ্ডিডেটে বেছি ফেইল কৰিছে। প্ৰথম কথাটো যে আপোনালোকৰ CRPF কেম্পত 4 পাক মাৰিব দিছে। 4 পাকটো নহয়, আপোনালোকে এবাৰ যাব লাগে, কুপন এটা লৈ আহিব লাগে, আকৌ যাব লাগে, কুপন এটা লৈ আহিব লাগে। তাৰ বিপৰীতে আপোনালোকৰ নাগালেণ্ডৰ ডিমাপুৰত কি হৈছে, আপোনালোকক 10 ৰাউণ্ড মাৰিব দিছে। 10 ৰাউণ্ড মাৰিব দিয়াৰ ফলত কি হ'ল, সিহঁতে পাক লওঁতে বহু বেছি সময় লাগে। বহু বেছি সময় লগাৰ ফলত বহু কেণ্ডিডেট তাতে ফেইল কৰিছে, বহু বেছি কেণ্ডিডেটৰ ফেইল কৰি আছে। আমি যদি ফেইল কৰাৰ ৰেচিঅ' চাওঁ, আপোনালোকৰ প্ৰথম 5 দিনা প্ৰায় দুটা চেণ্টাৰতে ফেইল কৰাৰ ৰেচিঅ' ছেমে আছিল, প্ৰায় 400-450 আছিল একদিনত। মানে প্ৰথম 5 দিনা আপোনালোকৰ ফেইল কৰাৰ ৰেচিঅ' প্ৰায় 900 আছিল, পাছ কৰাৰ ৰেচিঅ' 900 আছিল। কিন্তু তাৰ পৰৱৰ্তী সময়ত দেখা গ'ল যে আপোনালোকৰ CRPF কেম্পত পাছিং ৰেচিঅ'বোৰ বাঢ়ি গৈ আছে। CRPF কেম্পৰ পাছিং ৰেচিঅ'টো বাঢ়ি গৈ আছে। তাৰ বিপৰীতে এতিয়াও আপোনালোকৰ নাগালেণ্ডৰ ডিমাপুৰত থকা আছাম ৰাইফল কেম্পত পাছিং ৰেচিঅ'টো সিমান এটা বাঢ়া নাই। যদি আমি প্ৰায় দুয়োটা কেম্পৰ মিলি আপোনালোকৰ 1000 কেণ্ডিডেটে পাছ কৰিছে। কেতিয়াবা ইয়াতে 500 বেছি হয়, তাতে 500 কম হয়। তো এনেকৈ যদি আমি এভাৰেজ চাওঁ, এভাৰেজত আপোনালোকৰ প্ৰায় 1000 কেণ্ডিডেটে পাছ কৰিছে। সেয়েহে আপোনালোকে নিজৰ প্ৰথমে ফিজিকেলটো ঠিক কৰক, ফিজিকেলটো পাছ কৰক। তাৰপিছত আপোনালোকে নিজৰ মেডিকেলত 100% ফ'কাছ দিয়ক, যাতে মেডিকেলৰ কাৰণে আপোনালোকে ওলাব নোৱাৰে। যদি আপোনালোকে মেডিকেলত ওলাই, মনটো বহু বেছি বেয়া লাগিব, কিয়নো মেডিকেল আপোনালোকৰ SSC-GD লাষ্ট আপোনালোকৰ টেষ্ট হয়। তো মেডিকেলত নিজৰ 100% দিয়ক। আপোনালোকৰ ওচৰে পাছৰে থকা মেডিকেলত আপোনালোকে নিজৰ টেষ্ট কৰক, কি প্ৰব্লেম আছে। আপোনালোকে কি কৰিব, প্ৰথমে ইউটিউবত ভিডিঅ' চাই লওক মেডিকেল টেষ্টত কি হয়। তাৰপিছত আপোনালোকে নোট কৰি লওক যে আপোনালোকৰ কি মিষ্টেক হ'ব পাৰে, মেডিকেলত কি প্ৰব্লেম হ'ব পাৰে। সেই হিচাপে আপোনালোকে নিজৰ ওচৰত থকা মেডিকেল কলেজত গৈ কেনে আপোনালোকে নিজৰ সেই প্ৰব্লেমবোৰ চেক কৰি লওক। ধন্যবাদ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে। আমাৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ ছাবস্ক্ৰাইবাৰৰ ফলত আমি বহু বেছি মটিভেট হওঁ। আৰু কেমেৰাৰ কথাটো আপোনালোকে কমেণ্টত জনাব।